কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ইয়াত স্থানীয় বাসিন্দা গোৰ্খাসকলৰ আছে। সেই গোৰ্খাসকলৰ 3 দিন কাৰ্যসূচী গোৰ্খা কালচাৰেল কনভেনশ্যন বুলি তেওঁলোকে নামটো দিয়া হৈছে। তেওঁলোকৰ নিজৰ কলা সংস্কৃতি, নিজৰ কালচাৰ জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে সেই কনভেনশ্যনটো পতা হৈছে। আৰু প্ৰথমবাৰ কাৰ্বি আংলঙত তেওঁলোকে মানে গোৰ্খা কালচাৰেল কনভেনশ্যনটো পতা হৈছে। গতিকে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আগতে মই সকলো জাতি জনগোষ্ঠীত বসবাস কৰা নিজৰ কালচাৰ, নিজৰ কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বছৰৰ একালীন সাহায্য দিয়া হৈছে। যোৱা বছৰ গোৰ্খা কালচাৰেল ছ'চাইটিৰ কাৰণে মই 5 লাখ টকা দিছোঁ। এবাৰ মই 10 লাখ টকা দিম বুলি আজি ঘোষণা কৰিছোঁ। তেওঁলোকৰ ডিমাণ্ডো 10 লাখ টকা। সেই 10 লাখ ডিমাণ্ডো মই পূৰণ কৰিম বুলি মই আজি প্ৰতিশ্ৰুতি দিছোঁ। আৰু ভাইফোঁটাৰ দিনত তেওঁলোকে হলিডে দিব লাগে বুলি কৈছে। গোৰ্খা য'ত ডমিনেটেড এৰিয়া তাতে ৰেষ্ট্ৰিক্টেড হলিডে হ'ব, আৰু তেওঁলোকৰ য'ত বসবাস কৰা গোৰ্খাসকলে তেওঁলোকে ফুল হলিডে পাব। গতিকে সেই দুটা ডিমাণ্ড আছে। সেই ডিমাণ্ডটো মই তেওঁলোকৰ আজি ঘোষণা কৰিছোঁ আৰু মই এপ্ৰুভ কৰি দিলোঁ। ক'ৰ পৰা আহি লগ খাইছে? তেওঁলোকৰ ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং যিমানখিনি ইয়াত স্থানীয় বাসিন্দা পাৰ্মানেণ্ট ইয়াত আছে গোৰ্খাসকলৰ, আগৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যতে থাকিব।